Hey guys, welcome to my channel. আজি আমি ডিসকাস কৰিম SSC GD 2025 হ'বলগীয়া এক্সামৰ জেনাৰেল নলেজ এণ্ড জেনাৰেল এৱাৰনেছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক প্ৰিভিয়াছ ইয়েৰত আহিছিল এইকেইটা আমি ডিসকাস কৰিম। মোষ্ট ইম্পৰ্টেণ্ট 30টা কুৱেশ্যন আমি লৈ আনিছোঁ আজি। তো আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে SSC নোটিছ দিছে যে 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে এক্সাম চলিব SSC GDৰ। তো সেইকাৰণে জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট 30টা কুৱেশ্যন লৈ আনিছোঁ। আৰু এটা কথা আপোনালোকে জানে যে জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছ কেতিয়াও মানে কমন নপৰে। যি মানে আপোনালোকে জিকে নপৰক কিয় কেতিয়াও কমন নপৰে। হঠাৎ দুটামান পঢ়িব পাৰে, দুটা পঢ়ে, কিন্তু সাধাৰণতে বেছিভাগ কমন নপৰে। তো আমি এটা ধাৰণা ল'ব পাৰোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ পৰা যে এনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িলে কিবা এটা নম্বৰ পাব পাৰোঁ। তো সেইকাৰণে আমি লৈ আনিছোঁ 30টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰিভিয়াছ ইয়াৰত এইকেইটা কুৱেশ্যন আহিছিল। তো আপোনালোকে কিবা এটা ধাৰণা ল'ব পাৰিব। আৰু অহাৰ সম্ভাৱনা মই নকওঁ যে আহিবই, এইকেইটা নাহিব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু এটা ধাৰণা ল'ব পৰা যায়। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল, সেই হিচাপমতে ষ্টাডিৰ এটা প্লেন কৰা যায়। এনেকুৱা ধৰণৰ এইকেইটা টপিক পঢ়িলে কমন পৰিব পাৰে। তো সেইকাৰণে লৈ আনিছোঁ। তো কুৱেশ্যনকেইটা এতিয়া আমি ডিছকাছ কৰোঁ। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰিব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ SSCৰ BSCৰ লগতে BSCৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দিয়া হয়, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হয়। তো যদি ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি লওক। তো এতিয়া আমি কুৱেশ্যন ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভাৰতৰ লোকপিয়ল 2011 অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল? প্ৰায়, এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ 121 কোটি। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা আছিল প্ৰায় 121 কোটি। নেক্সট কুৱেশ্যন, এইটো এক ছেকেণ্ড, এইটো শুদ্ধ উত্তৰ 121 কোটি, এইটো 2 নম্বৰটো শুদ্ধ। নেক্সট কুৱেশ্যন, ভাৰতৰ এক প্ৰধান নৃত্য পৰম্পৰা তলৰ কোনখন ভাৰতীয় ৰাজ্যত এই নৃত্যৰ ৰূপ প্ৰচলিত নহয়? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 মধ্যপ্ৰদেশ। ভাৰতৰ এক প্ৰধান নৃত্য পৰম্পৰা তলৰ কোনখন ৰাজ্যত এই নৃত্যৰ ৰূপ প্ৰচলিত নহয়? এইটো মধ্যপ্ৰদেশ যিখন ৰাজ্য আছে সেই দেশত ভাৰতৰ এই নৃত্যটো এইটো মানে তাত নচলে। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 4 মধ্যপ্ৰদেশ। 3 নম্বৰ কুৱেশ্যন, 2022 চনৰ নৱেম্বৰ মাহত কোনখন ৰাজ্যই মানসিক স্বাস্থ্য আৰু সামাজিক যত্ন নীতিত প্ৰথমখন অনুমোদন জনোৱাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে পৰিগণিত হয়? এইটো অলপ ইয়াতে ভুল হৈছে, জনোৱা হৈছে, জনোৱাৰ এইটো হ'ব, চৰি ইয়াৰ কাৰণে। তো এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 মেঘালয়। অপশ্যন নম্বৰ 2 মেঘালয়। মানে মেঘালয় ৰাজ্য আমাৰ গোটেই দেশৰ ভিতৰত 3 নম্বৰ মানে বিশ্ব স্বাস্থ্য আৰু মানসিক নীতিৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন ৰাজ্য হৈছে মেঘালয়। শুদ্ধ উত্তৰ মেঘালয়। 4 নম্বৰ কুৱেশ্যন, বিশাখাপট্টনম বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 2 উত্তৰ অন্ধ্ৰপ্ৰদেশত। অন্ধ্ৰপ্ৰদেশৰ চৰকাৰী যিটো বন্দৰ আছে, অন্ধ্ৰপ্ৰদেশৰ ভিতৰত মানে বৃহত্তম বন্দৰ হৈছে অন্ধ্ৰপ্ৰদেশৰ ভিতৰত আটাইতকৈ বৃহত্তম বন্দৰ বিশাখাপট্টনম। 5 নম্বৰ কুৱেশ্যন, ভাৰতনাট্যম আৰু ওডিচী নৃত্য শৈলী দুয়োটাতে আয়ত্ত কৰা ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পীগৰাকী তলৰ কোন? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 সোণাল মানসিং। অপশ্যন নম্বৰ 4 শুদ্ধ উত্তৰ সোণাল মানসিং। ভেৰী মাৰ্শ্বেল আৰু ৰবিন ৱাৰেন কোনটো বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল যিয়ে মানুহৰ পেটত উপনিবেশ স্থাপন কৰি দীৰ্ঘদিনীয়া পৃষ্ঠীয় গেষ্ট্ৰাইটিছ আলচাৰৰ সৃষ্টি কৰে? এইটো শুদ্ধ উত্তৰ হ'ব হেলিকবেক্টৰ পাইলৰি। অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ হেলিকবেক্টৰ পাইলৰি। হেলিকবেক্টৰ পাইলৰি অপশ্যন নম্বৰ 2 শুদ্ধ। 7 নম্বৰ কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত বাৰিষাৰ প্ৰথম আৰম্ভণি হয়? এইটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 3 পাঞ্জাৱ। পাঞ্জাৱত বাৰিষাৰ প্ৰথম আৰম্ভণি হৈছিল। হয় না, চৰি পাঞ্জাৱ নহয়, কেৰেলা। পাঞ্জাৱ কৈছিলোঁ, কেৰেলা শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ ক্ষুদ্ৰ বিত্তীয় খণ্ড এটা বিশিষ্ট ধাৰা কি? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1
অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ মোবাইল বেংকিং সেৱাৰ একত্ৰীকৰণ ভাৰতৰ ক্ষুদ্ৰ বিত্তীয় খণ্ড এটাৰ ধাৰা হৈছে মোবাইল বেংকিং সেৱাৰ একত্ৰীকৰণ 9 নম্বৰ কুৱেশ্যন ওস্তাদ বিছমিল্লা খান তলৰ কণ্ঠ বাদ্যযন্ত্ৰৰ লগত জড়িত আছিল এইটো শুদ্ধ উত্তৰ হ'ব চেনাই চেনাইৰ লগত ওস্তাদ বিছমিল্লা খান জড়িত আছিল নেক্সট কুৱেশ্যন নম্বৰ 10 বিখ্যাত কয়লা খনন অঞ্চল কৰবা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এইটো হ'ব অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ ছত্তীশগড় সুষম বাজেট বুলিলে আপুনি কি বুজাব বিচাৰিছে এইটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 3 ৰাজহৰ সমান ব্যয় নেক্সট কুৱেশ্যন ৰাজগীৰ মহোৎসৱ হৈছে ইতিহাস ধৰ্ম কলা সংস্কৃতি এক সুন্দৰ প্ৰতিনিধিত্ব এই মহোৎসৱ দেশত তিনিদিনীয়া উদযাপন কৰা হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 বিহাৰত ৰাজগীৰ এই উৎসৱটো পালন কৰা হয় তিনিদিনীয়া হিচাপত বিহাৰ অপশ্যন নম্বৰ 4 শুদ্ধ উত্তৰ 13 নম্বৰ কুৱেশ্যন বিখ্যাত উপনিবেশ দ্য গড অফ স্মল থিংছ লিখা হৈছে দেশত এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 অৰুন্ধতী ৰায় অপশ্যন নম্বৰ 4 14 নম্বৰ কুৱেশ্যন ভাৰতে জয়ী হোৱা পুৰুষ জুনিয়ৰ হকী এছিয়া কাপ 2023 দেশত অনুষ্ঠিত হৈছিল এইটো শুদ্ধ উত্তৰ হ'ব ওমানত যিটো জুনিয়ৰ হকী এছিয়া কাপ আছিল 2023 অনুষ্ঠিত হৈছিল ওমানত অনুষ্ঠিত হৈছিল 15 নম্বৰ কুৱেশ্যন 1857 চনৰ বিদ্ৰোহৰ প্ৰেক্ষাপটত মংগল পাণ্ডে কোন বংগৰ স্থানীয় পদাতিক বাহিনীৰ অন্তৰ্গত আছিল এইটো শুদ্ধ উত্তৰ হ'ব 34 নং পদাতিকৰ 34 নং আছিল কুৱেশ্যন কেইটা প্ৰিভিয়াছত আহিছিল গোটেইকেইটা কুৱেশ্যন সেইকাৰণে আমি ডিছকাছ কৰি আছোঁ কিয়নো এনেকুৱা কুৱেশ্যন যদি আমি ডিছকাছ কৰোঁ তেনেহ'লে সকলোৱে এটা আইডিয়া ল'ব পাৰিব যে প্ৰিভিয়াছত এনেকুৱা কুৱেশ্যন আহিছিল সেই হিচাপমতে ষ্টাডি প্লান এটা কৰিব পাৰে সকলোৱে তো প্ৰিভিয়াছত যেনেকুৱা কুৱেশ্যন আহিছিল সেই হিচাপমতে পঢ়িলেই হ'ল নেক্সট কুৱেশ্যন সকলো কুৱেশ্যন প্ৰিভিয়াছত আহিছিল 30টা কুৱেশ্যন লৈ আনিছোঁ আজি 30টা কুৱেশ্যন প্ৰিভিয়াছত আহিছিল সেই হিচাপমতে সকলোৱে ষ্টাডি কৰিব তলৰ কোনখন দেশৰ ভিতৰত ভাৰতে ফাইনেলত পৰাস্ত কৰি 2021 চনৰ SAFF চেম্পিয়নশ্বিপত জয় লাভ কৰিছিল এইটো হ'ব অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ নেপাল 17 নম্বৰ কুৱেশ্যন বিশ্ব চেম্পিয়নশ্বিপত কিমান পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাই মল্ল যুঁজাৰু হিচাপে পৰিগণিত হ'ল বিনেশ ফগাট এইটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 2 দুটা নেক্সট কুৱেশ্যন 18 নং কুৱেশ্যন সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ উদ্দেশ্য কি সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰৰ উদ্দেশ্য হৈছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 2 সংখ্যালঘু জনগোষ্ঠীৰ ভাষা সাংস্কৃতিক ধৰ্ম ৰক্ষা কৰা অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 19 অপটিক্সত কোনটো শব্দই লেন্সৰ ডাইফ্ৰাম মুকলি হোৱা বুজায় যিয়ে পোহৰৰ প্ৰসাৰণক স্থানীয়ভাৱে সীমিত কৰে এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ এপাৰচাৰ নেক্সট কুৱেশ্যন লতা মংগেশকাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বৰ্ষত দেশত কিমান চনত দিয়া হৈছিল লতা মংগেশকাৰক ভাৰত ৰত্ন বঁটা এইটো হ'ব শুদ্ধ উত্তৰ 2001 চনত লতা মংগেশকাৰক ভাৰত ৰত্ন বঁটা দি সন্মান জনোৱা হৈছিল 21 নম্বৰ কুৱেশ্যন ডেছ নৃত্য ৰূপত আগবঢ়োৱা অৱদানৰ বাবে নিৰ্মল পানিকাৰে সংগীত নাটক একাডেমী বঁটা 2023 চনৰ ফেব্ৰুৱাৰী মাহত দিয়া বঁটা লাভ কৰে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ মোহিনীয়াট্টম 22 নম্বৰ কুৱেশ্যন ৰাজঘাট স্মৃতিসৌধ কোনখন চহৰত অৱস্থিত এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 দিল্লী 23 নম্বৰ কুৱেশ্যন 1939 চনৰ ত্ৰিপুৰীয়া কংগ্ৰেছ অধ্যক্ষ নিৰ্বাচনত প্ৰতাভি সীতাৰাময়ৰ পৰাজিত হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 সুভাষ চন্দ্ৰ বসু কাৰ আত্মজীৱনীৰ শিৰোনাম বিচাৰ বাবে
অপেক্ষা কৰা হয় এইটো শুদ্ধ উত্তৰ হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰৰ শিৰোনামৰ বিচাৰৰ বাবে অপেক্ষা কৰা হয় ডক্টৰ ভীমৰাও আম্বেদকাৰ 25 নং কোৱেশ্চন জম্মু কাশ্মীৰ পুনৰ্গঠন আইন কোন চনত গৃহীত হৈছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 2019 চনত মহাত্মা গান্ধীৰ দাণ্ডী মাৰ্চৰ পৰা কোনটো ভাৰতীয় গণ আন্দোলনৰ আৰম্ভণি হৈছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 নাগৰিক অবাধ্যতা আন্দোলন কোৱেশ্চন নম্বৰ 27 কাৰ আত্মজীৱনীৰ শিৰোনাম এজন উপযুক্ত ল'ৰা কৰণ জোহাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 1 কোৱেশ্চন নম্বৰ 28 পুৰুষৰ কাবাডী কোৰ্টৰ দৈৰ্ঘ্য কিমান পুৰুষৰ কাবাডী কোৰ্টৰ দৈৰ্ঘ্য হৈছে 13 মিটাৰ পুৰুষ মেলৰ ক্ষেত্ৰত 13/10 আৰু ফিমেলৰ ক্ষেত্ৰত 10/8 ফিমেলৰ ক্ষেত্ৰত 10/8 এটো মনত ৰাখিব পুৰুষৰ ক্ষেত্ৰত যেটো কাবাডী কোৰ্টৰ দৈৰ্ঘ্য 13 মিটাৰ 13/10 যদি এনেকুৱা হয় এনেকুৱা লিখিব অপচনত থাকিলে এনেকুৱা দিব 13/10 যদি অপচন থাকে কোনোবা কোৱেশ্চনত এনেকুৱা দিব আৰু যদি ফিমেলৰ ক্ষেত্ৰত যদি সাধাৰণতে হদে এনেকুৱা কোৱেশ্চন থাকিলে অকল ফিমেলৰ ক্ষেত্ৰত 10 মিটাৰ দিলে হ'ব 10 মিটাৰ যদি অপচনত থাকে আৰু যদি অপচনত এনেকুৱা 13/10 থাকে তেনেকুৱা দিব আৰু মহিলাৰ ক্ষেত্ৰত যদি হদে কোনোবা কোৱেশ্চনত দিব 10/8 মহিলাৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ এটো অপচন নম্বৰ 2 13 মিটাৰ দা জয়া ফেক্টৰ নামৰ গ্ৰন্থখনৰ লেখক তলৰ সকলৰ ভিতৰত কোন দা জয়া ফেক্টৰ এটো হ'ব অনুজা চৌহান অপচন নম্বৰ 3 লাষ্ট কোৱেশ্চন 30 নম্বৰ তলৰ কোনে নৃত্যত অৱদানৰ বাবে সংগীত নাটক একাডেমি বঁটা 2021-2023 ফেব্ৰুৱাৰী মাহত দিয়া লাভ কৰা নাই এটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 সুমিত্ৰ গুহা এটো আছিল সুমিত্ৰ গুহা তো এই কেটা আছিল এসএসসি এমটিএস 2025 বৰ্ষত হ'বলৈ এক্সাম ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা আৰম্ভ হ'ব তো আমি প্ৰিভিয়াছৰ কেইটামান কোৱেশ্চন লৈ আনিছো 30টা কোৱেশ্চন লৈ আনিছিলো তো কোৱেশ্চন কেইটা যদি ভাল লাগিছে আৰু যদি আপোনালোকে এতিয়ালৈকে এসএসসি এমটিএছৰ কাৰণে পঢ়া ষ্টাৰ্ট কৰে দেন এতিয়ালৈকে বেছি সময় নাই এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰি দিও কিয়নো এক মাহ হাতত আছে যদি এটা ভাল চাকৰি ল'ব বিচাৰে তেনেহলে এতিয়ালৈকে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিও কোনো বেছি হাতত সময় নাই আৰু যদি কোৱেশ্চন লাগে দেন জনাব আৰু প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আমি লৈ আনিম জিকেৰ যিমান পাৰো লৈ আনিম তো এইকেইটা আছিল কোৱেশ্চন যদি ভিডিওটো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব লাইক কৰিব ধন্যবাদ